আৰম্ভণিতেই তোমাক এটা কথা কওঁ, এই পৃথিৱীৰ সকলোৰে ওচৰত তুমি ভাল হোৱাৰ চেষ্টা নকৰিবা। তুমি বিচাৰিলেও এই পৃথিৱীৰ সকলোৰে ওচৰত তুমি ভাল হ'ব নোৱাৰিবা। আজিলৈ কোনেও পৰা নাই আৰু তুমিও নোৱাৰিবা। যদি সৎ হ'ব লাগে, যদি ভাল হ'বই লাগে, তেন্তে নিজৰ ওচৰত হোৱা, নিজৰ মা দেউতাৰ ওচৰত হোৱা। কিছু বস্তু, কিছু আদৰ্শ মানি চলা উচিত। তাৰ মাজত এটা আদৰ্শ হ'ল বন্ধুসকলৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। মাথো এয়াই নহয়, বিশ্বাসঘাতকৰ লগত কেতিয়াও বন্ধুত্ব নকৰিবা। নিজৰ মাজত এটা বস্তু থকা খুবেই প্ৰয়োজন, আৰু সেইটো হ'ল সৎ সাহস। যদি ভুলক ভুল আৰু মিছাক মিছা কোৱাৰ সাহস তোমাৰ মাজত নাথাকে, তেন্তে তোমাৰ মাজত সৎ সাহস আৰু ক্ষমতা এটাও নাই। মনত ৰাখিবা, এই পৃথিৱীত সকলোতকৈ বেছি দ্ৰুত কাম কৰে মানুহৰ প্ৰাৰ্থনা। মুখত অহাৰ আগতেই সেইটো সৃষ্টিকৰ্তাৰ ওচৰ পাইগৈ। কেতিয়া বুজিবা যে তুমি ঠিক ৰাস্তাত আছা নে ভুল ৰাস্তাত আছা? মনত ৰাখিবা, যেতিয়া মানুহে তোমাক নকল কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া বুজি ল'বা তুমি জীৱনত সফলতাৰ ৰাস্তাত আগুৱাই আছা, তুমি সঠিক ৰাস্তাত আছা। এই পৃথিৱীত তুমি যিমানেই ভাল নোহোৱা কিয়, কাৰোবাৰ গল্পত তুমি বেয়া চৰিত্ৰ হবাই হবা। এইটো বাস্তৱতা। জীৱন আৰু মৃত্যুৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। যাৰ কোনো গেৰাণ্টি নাই তাৰ নাম হ'ল জীৱন, আৰু যাৰ ফুল গেৰাণ্টি আছে তাৰ নাম হ'ল মৃত্যু। এই পৃথিৱীত আমাৰ জীৱনত বিফলতাৰ সকলোতকৈ ডাঙৰ কাৰণ হ'ল আমাৰ চিন্তা ভাৱনা। আমি ভাবোঁ অহাকালিৰ পৰা আৰম্ভ কৰিম। মানুহৰ জীৱনক শেষ কৰি দিয়াৰ কাৰণে এইটোৱে যথেষ্ট। প্ৰিয় বন্ধুসকল, যদি তুমি সফল হ'ব বিচৰা, তেন্তে অহাকালি নহয়, আজিৰ পৰাই আৰম্ভ কৰিব লাগিব। এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। হয়, এটা কিতাপৰ কভাৰ পেজ চাই যেনেকৈ ভিতৰত কি আছে সেইটো জাজ কৰা উচিত নহয়, ঠিক তেনেকৈ মানুহৰ চেহেৰা চাই কিনেই সেই মানুহজনক জাজ কৰাও উচিত নহয়। বন্ধুসকল, সকলোৰে পৰা পৰামৰ্শ লোৱা, কিন্তু সেইটোৱে কৰা যিটো তোমাৰ মনে তোমাক নিৰ্দেশ কৰে। এই পৃথিৱীত সফল ব্যক্তিসকলে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা নাই। গতিকে তুমি যদি সফল হ'ব বিচৰা, ভাগ্যৰ ওপৰত নহয়, পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰা। মনত ৰাখিবা, কাৰোবাক নাজানি তাক বিশ্বাস কৰা আৰু পৰিশ্ৰমবিহীন কোনো বস্তুৰ আশা কৰা, উভয় ক্ষেত্ৰতে বিশ্বাস ভঙাৰ সম্ভাৱনা প্ৰবল। হয়, সময় শেষ হৈ যোৱা নাই, এতিয়াও সময় আছে। আৰে এই সময় তোমাৰ সময়। তুমি বিচাৰিলেই এই সময়ক সোণৰ দৰে মূল্যৱান বনাব পাৰা। আকৌ তুমি বিচাৰিলেই সম্পূৰ্ণ সময়খিনিক টোপনিত পাৰ কৰি দিব পাৰিবা। এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰি আছে যে তুমি তোমাৰ সময়ক ক'ত ইনভেষ্ট কৰিবা। সঁচাকৈয়ে তোমাক সময়ে মূল্য দিব যদি তুমি তাৰ সঠিক ব্যৱহাৰ কৰা। কিছুমান অভ্যাস নিজৰ মাজত তৈয়াৰ কৰিব লাগিব। যেনেকৈ কোনো বেয়া কাম কৰাৰ কথা মূৰত আহিলেই সেইটো পিছলৈ ঠেলি দিব লাগিব। আজি নহয় কালি হ'ব, তাৰ পিছদিনা হ'ব, এনেকৈ তাৰ পৰা লাহে লাহে গুচি আহিব লাগিব। আকৌ কিবা ভাল কাম যদি মূৰত আহে সেইটো তৎক্ষণাত কৰি পেলাব লাগিব। মনত ৰাখিবা, তোমাৰ জীৱনক তুমি কেনেকৈ পৰিচালনা কৰা সেইটো তোমাৰ ওপৰতহে নিৰ্ভৰ কৰি আছে, আৰু এইবিলাকৰ ওপৰতেই নিৰ্ভৰ কৰে তোমাৰ জীৱনৰ সফলতা। মনত ৰাখিবা, তোমাৰ জীৱনৰ ৰিম'ট কণ্ট্ৰল কিন্তু তোমাৰ হাততেই আছে। বহু সময়ত পৰাজয় স্বীকাৰ কৰিবলৈ মনে বিচাৰিব, কিন্তু পলকতেই নিজেই নিজক মনত কৰি দিব লাগিব যে বহু মানুহক এতিয়াও ভুল প্ৰমাণ কৰিবলৈ বাকী আছে। বহু মানুহক এতিয়াও দেখাব আছে যে মই কোন হওঁ। এই পৃথিৱীক দেখাব লাগিব যে তুমি কোন হোৱা। হয়, নিজকে নিজে মটিভেট কৰিব লাগিব। ইয়াৰ উপৰিও
আৰু দুই এটা বস্তুৰ ওপৰত তোমাৰ ধ্যান ৰাখিব লাগিব, যেনেকুৱা অহংকাৰ। মানুহৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ হৈ থিয় দিয়ে এই অহংকাৰ। মনত ৰাখিবা, নিজৰ বয়স আৰু টকা লৈ কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ যিটো বস্তু গণিব পাৰি, কাউণ্ট কৰিব পাৰি, সেইটো এদিন শেষ হৈ যাবই। নিজৰ জীৱনৰ ওপৰত কেতিয়াও খং নেদেখাবা, তাৰ কাৰণ তোমাৰ দৰে জীৱন পোৱাটো বেলেগ কাৰোবাৰ সপোন। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্টছ কৰক আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।